बाक्सा जिल्लानि बागानफारायाव इनाय आरो लाजिनांथाव जाथाय सोमजिदों। सासे 22 बोसोर बैसोनि आइजोखौ दुथांफोरा हानजायारि जिनाहारि खालामनानै बुथारदों। बागानफारा पुलिस थानानि सिङाव थानाय उत्तरपारायाव थांनाय हराव बे जाथाया सोमजियो। दिनै फुङाव माइ आबादनि गेजेराव आइजोनि गोथै सहखौ बोखांनो हायो। मिथिनो मोननाय बादिब्ला दिनै फुङाव बिमा रेनुका एक्काया गावनि फिसाजोखौ न'आव नुयैयाव फिसाजोखौ साखाथि फाखाथियाव नागिरबायनाय समावसो बे जाथाया सोराङाव फैयो। बिमा रेनुकाया मिथिहोनाय बादिब्ला रबिबारखालि हरनि ओंखाम जाखांनानै उन्दुना थानाय उननिफ्रायनो जेबो मिथिया। फुङाव बिसनायाव फिसाजोखौ नुयैयाव न'नि साखाथि फाखाथि नागिरबायनायाव बिथांमोननि माइ आबाद फोथाराव सोलेराव जि गैयै थासारियाव हिन्जावसानि गोथै सहखौ नुयो। बिनि उनाव जाथायनि सोमोन्दै बरबरि पुलिस थानायाव खौरां हरनायाव पुलिसआ जाथायथिलियाव नुजाथि हैनानै नायबिजिरनायखौ जागायजेनो। मख'नो गोनांदि हिन्जावसानि सहखौ मोदोमाव जेबो रोखोमनि जि गैयै थासारियाव आबाद फोथारनि गेजेराव नुनानै बे जाथाया हानजायारि जिनाहारि खालामनानै बुथारनाय जाथाय होननानै नखरा सन्देह खालामदों। बेराफारसे जाथायथिलियाव पुलिस आरो बिजिरगिरिया नुजाथि हैनानै गोथै सहखौ नायबिजिरनायनि उनाव गोथै सहखौ आनजाद खालामनो थाखाय मुसलपुरसिम दैथायहरो। गुबुन फारसेथिं बे जाथायखौ आदिबासि फरायसा आफादा गोख्रों रावजों सोंखारिनायजों लोगोसे बे जाथायनि दायनिगिरिखौ थाबैनो हमनानै गोख्रों साजा होनांगौनि थाखाय जिल्ला खुंथायनिसिम दाबि दैखाङो। পিছত কেতিয়াবা উঠি পেলাই আহিছে মইতো এনেকৈ গম নাপাওঁ। তাৰপিছত আৰু মই বাগানত দিছোঁ, মই আৰু এনেকৈ গমেই নাপাওঁ। পুৱা উঠি মই ভাবছোঁ তাৰ মাহীৰ ঘৰত আছে নেকি বুলি মই ফোন চোন একবাৰ কৰিছোঁ, তথাপিও চুইচ অফ হৈছে। পিছত আৰু মই এনেকৈ মই ভাবছোঁ তাতে আছে যদি আহিব আৰু এনেকৈ ভাবি আছোঁ। পিছত সি আহাই নাই, তাৰ মাহী আহিছে, মই তাক সুধিছোঁ আমাৰ আপিটো গেছি নাকি? সি কৈছে যাৱা নাই এনেকৈ কৈছে। তেতিয়াহে মই আৰু তাৰ খুৰাকো ফোন কৰি লৈছোঁ, আপিটো গেছি নাকি দোকানত? এনেকৈ ফোন কৰাতে সি কৈছে অহা নাই দেখোন। পিছত মোক আৰু তেতিয়াহে মনটো কেনেবা লাগছে আৰু মই এনে আৰু তাহাৰ ঘৰত দেখি আহি পেলাই এনেকৈ ঘূৰি পেলাই আহিছোঁ। আহি পেলাই চাইছোঁ চেণ্ডেল একযোৰা আৰু এটা চাদৰ আছিল। এইটো চাইকে মই তাৰ খুৰাক আৰু একবাৰ ফোন কৰি পেলাই কৈছোঁ কি কৰি আছা বুলি। পিছত নহয় ফোন কৰা নাই, মই গৈছিলোঁ দোকানৰ ওচৰত। সি ভাত খাই আছিল, সেইকাৰণে একো কোৱা নাই। মই একো ক'ব পৰা নাই আৰু ঘূৰি আহিছোঁ। আহি পেলাই আৰু ইফালে যাব খোজাতে মই দেখা পাইছোঁ, দেখা পাই ওচৰতো যাব পৰা নাই মই। তাৰপিছত আৰু ফোন কৰি কৈছোঁ সোনকালে আনকৈ কোৱাতে আৰু সি দোকান বন্ধ কৰি আহিছে। তাৰপিছত এনেকুৱা দেখা পালি কোনোবা দেখাব পাৰিব নেকি? অসমীয়া ল'ৰা তাক কিবা বিয়া কৰিম বুলি কেইবাৰমান কৈছে, কিজানি সিয়ে এনে কৰি লৈছে নাকি মই এইটোতো গম নাপাওঁ, কিন্তু এইটো কথাটো কৈছে এইটো ল'ৰাটো। কোনোবাই বিয়া কৰাম খুজিছিলে? অঁ, তাক কৈছিল বোলে তই মোৰ লগত বিয়া হয় এনেকৈ কৈছিল। সি আৰু অসমীয়া ল'ৰাৰ লগত কেনেকৈ বিয়া হ'ব? সি মোকো কৈছিল এনেকুৱা এনেকুৱা বুলি। পিছত আৰু আমি ভাবছোঁ মই ভাবছোঁ তাৰ লগত কথা নাপাতিলেই হ'ব আৰু তই এনেকৈ কৈ পেলাই তাক কথা পাতিবই হাক দিছোঁ। আৰু বেয়া নাপাওঁ, গম পালিতো মই পিছে পিছে আহিলোঁ হয়। আমি জানোমতে ৰাতি মাকৰ লগত হৈ আছিলে। মাকৰ লগত হৈ থকা অৱস্থাতে কেতিয়া উঠি বা কি হ'ল মাকে একো গম নাপায়। যেতিয়া পুৱালৈকে মানে ছোৱালীজনী ঘৰত নাই, তেতিয়া মাকে সন্ধানহীন হৈ থকা অৱস্থাত বিচাৰি ফুৰে। বিচাৰি ফুৰা অৱস্থাত আজি দিনৰ 11টামান বজাত সিফালে যেতিয়া বিচাৰি আছিলে, তেতিয়া দূৰৰ পৰা দেখা পায় যে এনেকুৱা অৱস্থাত আছে, একেবাৰে ট'টেলি কাপোৰ নায়ে গাত। তেনেকুৱা অৱস্থাত মাকে দেখা পায় মানে যিসকল ওচৰত আছিলে সিহঁতক খবৰ দিয়ে যে কিবা এটা হৈ আছে তেনেকৈ। তো আজি যিটো দেখিছোঁ, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। যিবিলাকে কালপ্ৰিট হয় সিহঁতক ধৰি উচিত শাস্তি দিব লাগিব। আৰু আমি প্ৰশাসনসকলক অনুৰোধ জনাওঁ, যিয়ে কৰিছে সেইখিনি কাণ্ড সিহঁতক ধৰা পেলাব লাগিব, ধৰা পেলাই সিহঁতক উচিত শাস্তি দিব লাগিব। সেইটোৱে আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা তাৰমানে বিনম্ৰ অনুৰোধ।